নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ঘৰলৈ আজি দুজন ইউটিউবাৰ আহিছে। এজন তগৰ অসম, আনজন আৰামধেনু পেজৰ দুইজন ছত্ৰাধিকাৰী। আমাৰ বোলে বাৰী চাব আহিছে। শিমলু এজোপা, সেই দুজন এক্টিং কৰি আছে। এই দুজন কুলখনীয়া দুজন ধুনীয়া দেখিছে। তই থাকচোন, আকৌ কৰচোন, আকৌ মোচনটো আকৌ দে। অঁ হেৰি সেইফালে চাই পেন দে। সমাজ নীতি নামৰ সৰু শ্বৰ্ট ফিল্মখনৰ কাৰণে আজি শ্বুটিং কৰিবৰ কাৰণে আহিলোঁ আমাৰ পুখুৰীৰ ফালে। অঁ অলপ ভালকৈ থাক। অঁ পুতু কি ঘাস খাই দিব নাকি? মই এনেকৈ ফটো মাৰি দেখাম নহয় নাকি? ফটো মাৰি দেখাম। বাবা ঘূৰি দে তেতিয়াহ'লে। অঁ যাবা ইমান ধুনীয়া জেগাত আহিলো। চেলত হা হল ৰেডি একচন। ইমান ধুনীয়া জেগাত আহিলো। ইমান ধুনীয়া। ফটোটা মাৰি দিয়া না। এই সংলাপবিলাক ক'বলৈ পাহৰিয়ে থাকো। অলপ ভালকৈ থাক। তলত ল মোবাইলটো অলপ ইজাই দিব এনেকৈ ল। ফটোটা মাৰি দিয়া না। কি অকল ফটো মাৰা থাক, তই এনে লৈ ফুৰিলো মই। দে মাৰি দিম দে, ষ্টাইল দে। সেনেকে নহয় বাহুকে অলপমান। হৈছে। লুকিং so good. ইয়াত আছিলো ন। এনে কবি কৰিব নাই হচোন ন। কিন্তু যে অকল বহিয়ে হল প্ৰাণজিত, মাইকটো প্ৰথমত দে। তই আকৌ কেলে মই একো কথা নাছিলো নহয়। সেইটো মই জোৰছে কৈ দিম সেয়া শুনিবগে। হল এইটো যে বহিয়ে থাকে। ইমান ধুনীয়া। দেখো দে উচনি লিখা ভাল নালাগা সেইটো। মোহন মোক ফটো এটা মাৰি দে। আজি ষ্টৰি লগাম, মানে দুখৰ ষ্টৰি লগাম। যদি এনেকৈ আছো কেনেকুৱা লাগিছে ধৰি আকৌ আমাৰ পুতুং ভৰাৰ কাৰণে হেনে গোটেই শ্বৰ্ট ফিল্মখন হেনো হিট মাৰিব বোলে। কি কৰোঁ সেনেকৈ কৰোঁগৈ কিবা এটা। মই চশমাখনকে লগাই লওঁ, জবলা লাগি আছে। এতিয়া ভাল লাগিছে নাই? সেনেকৈ কৰ, তিনিটাও কৰ। সেই ৰেবি ভাই লিখা কৰ। ফটোৱেতো মাৰি আছোঁ, তিনিটাও এনেকৈ কৰ, ৰেবি ভাই নিচিনা কৰ। তই ফ্ৰেমত লৈ থাক কম্পিউটাৰ। এইটো মাৰো ভালকৈ থাক বুলি ক। ভালকৈ থাক। এনেকৈ প্ৰথমতে শ্বুটিং সামৰিলোঁ।